এভৰিৱান আজি এটা নতুন ব্লগৰ সৈতে মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰিব আজি এতিয়া মই বহি আছোঁ এতিয়া 4টাই বাজিলে ইভিনিং মই এতিয়া চাহ খাই পিনে সন্ধিয়া মানে এটা কাম কৰিম মনতে ভাবিলোঁ আজিলৈকে কৰি পোৱা নাই কিন্তু আজি ফাৰ্ষ্ট টাইম কৰিম মানে কি ৰসগোল্লা বনাম বুলি ভাবিছোঁ ঘৰতে মানে হয়নে নহয় ইমানটো নাজানো আৰু কিন্তু আপোনালোকক শ্বেয়াৰ কৰিবলৈ মই ভাবিলোঁ চাবচোন আপোনালোকৰ কেনেকুৱা হয় বেয়া হ'লেও দেখাম ভাল হ'লেও দেখাম ইয়াতে মই লৈছোঁ 2 কাপ গাখীৰ এয়া লৈছোঁ 1 কাপ চেনি আৰু লৈছোঁ নেমু তাৰপিছতে বাকী আৰু একো নাই মানে বহুত দালচেনি দিব লাগে দালচেনি দিবলৈ এতিয়া নাই এতিয়া মানে নিদিওঁটো বা কেনেকুৱা হয় চাওঁ বেয়া হ'লে হ'ব আৰু ইয়াতে মই সেইখিনি মই উতলাই এতিয়া গেছটো অফ কৰি দিলোঁ অফ কৰি দি 4 মিনিটৰ কাৰণে মই এনেকৈ থৈছোঁ তাৰপিছতে মই ইয়াত ভিনেগাৰ নিদিওঁ ভিনেগাৰো দিব পাৰে কিন্তু মই এতিয়া ভিনেগাৰ নিদিওঁ মই নেমুৰ ৰস 2 চামুচ দিম তলত চাকৰি এখন দি মই গামোচা দিয়াই লৈ ইয়াৰ ওপৰত মানে চানাখিনি ঢালি দিলোঁ ঢালি লৈ এতিয়া মই ইয়াত ধুনীয়াকৈ ঢালি সুবিধাৰ কাৰণে মই ৰেচিপিটো ভালকৈ দেখাব নোৱাৰিলোঁ এতিয়া মই কৰি পিনে ইয়াত চেনি পানী যেনেকৈ দি দিলোঁ 30 মিনিট